হোজাই কাৰ্বি আংলং সীমান্ত লাংকাজানত অবৈধ বাসগৃহৰ উচ্ছেদ অভিযান পৰিষদৰ ৰাজহ বিভাগৰ ইএম অমৰ সিং টিছৰ উপস্থিতিত জিলা প্ৰশাসনৰ এই উচ্ছেদ কাৰ্যসূচী সীমা বিষয়ে ভালদৰে নাজানে ৰাজহ বিষয়াই। বিজেপি যুৱ মৰ্চাৰ উদ্যোগত বৈঠালাংশ বিধানসভা সমষ্টিৰ অন্তৰ্গত 9টা পৰিষদীয় সমষ্টিটো বিজয় লক্ষ্য 2019 শীৰ্ষক বিশাল বাইক ৰেলী। বোকাজানতো বিজেপি বিজয় সংকল্প বাইক ৰেলী। বোকাজানস্থিত বিজেপি কাৰ্যালয় প্ৰাংগণৰ পৰা 500খনকৈ অধিক বাইক ৰেলী বোকাজানৰ ৰাজপথেদি আগন্তুক সাংসদ নিৰ্বাচনৰ বাবে বিজেপি নিৰ্বাচনী ৰণসিঙা। নমস্কাৰ, অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰমজ্যোতি শৰ্মাই স্বাগতম জনাইছোঁ। এতিয়া আগবাঢ়িছোঁ প্ৰথমটো বাতৰিলৈ। হোজাই কাৰ্বি আংলং জিলাৰ সীমান্ত এলেকা লাংকাজানত অবৈধ বাসগৃহ উচ্ছেদ অভিযান কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ আৰু জিলা প্ৰশাসনৰ যৌথ উদ্যোগত পৰিষদৰ কাৰ্যবাহী সদস্য অমৰ সিং টিছো আৰু MSC দৰসিং ৰংহাঙৰ উপস্থিতিত ৰূপায়ণ কৰে সীমান্ত এলেকা লাংকাজানত এই উচ্ছেদ অভিযানৰ কাৰ্যসূচী। বিগত বছৰ ধৰি হোজাই লাংকাজানত ইতিমধ্যে বসবাস কৰা অবৈধ বাসগৃহসমূহ উচ্ছেদ কৰা কথা আছিল। তেনেকৈ কেইবামাহ হুহক পিছলা কৰি অৱশেষত কাৰ্বি সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ নিৰ্দেশত শনিবাৰে ৰূপায়ণ কৰে সীমান্ত এলেকা লাংকাজানত বসবাস কৰা অবৈধ বাসগৃহ তথা অন্যান্য ব্যৱসায়ী প্ৰতিষ্ঠান। জিলা ভূমি আৰু ৰাজহ বিভাগ আৰু বন বিভাগৰ বিষয়া জিলা আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়, জিলা উপায়ুক্ত মুকুল কুমাৰ শইকীয়া, অতিৰিক্ত উপায়ুক্ত নৰসিং বে, CRPFৰ দলৰ বিৰাট প্ৰশাসনীয় দলৰ সহযোগত পৰিষদীয় চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰে। আনহাতে এইখিনিতে দুখজনক কথা যে ফুলনি ৰাজহ চক্ৰ বিষয়াৰ অধীনস্থ সহায়ক ৰাজহ বিষয়াই সীমান্ত এলেকাৰ বিষয়ে ভালদৰে জ্ঞান নথকা হেতুকে কিছুমান এলেকাত উচ্ছেদ কাৰ্য কৰাত বন্ধ ৰাখিবলগীয়া হয়। আপুনিও বাই হয়, আমিও বাই হয়। ঘৰ এটা ভাঙি আছে, আপোনালোকে কৰি আছে। কথাটো আমিও আপোনালোক আমাৰ তেজে মাংস ঘৰৰ মানুহ হয় নে নহয়? এটা ভাইৰ ঘৰ ভাঙিছে আৰু এটা ভাইয়ে হাঁহি আছে। সেইটো পৰিৱেশ কিয় হৈ আছে? আমাৰ কোনে হাঁহিছে? ঘৰ ভাঙি আছে, ভাঙা মানুহে হাঁহি আছে। মাটিটো আপুনি ক'ব পাৰিব নেকি? মাটিটো আপুনি ক'ব পাৰে না মই ক'ব পাৰোঁ? Sir, tangte la ili tum langkai jalong pilih eviction ke bang komar hukum bel. Lake Karbi Anglong Turmas Council order pensi. Oh, nali tum lo soprang eviction kuri re prang nali tum survey kuri lo ma. Survey kuri lo. The survey teng blo eli tum mahima ko alo. Itu mahima ke ahormu ke hola hello boundary ke. Hula mane amen butha sir. Sida ahormu bang ke hedi. Check ke dililan putete ku survey masih kuri lo. Ke claim lo sir survey. Dealer atuk. Ha? Dealer atuk. Dealer atuk. Survey team mane asap mane. Nangli report long lo ma survey report long lo ma nangli. Latu pen itu man thagda abelang. Te avi pin meng sonsi pini eviction claim lo sir. Lake council bang order na pidar masih ni itu ke bang na ko. Council nangli tuman eviction claim na moi puna toy teng de kodakan lo. Ni tumke ladak pen laso lapusi dam nahi ho. Amen picture sir ko so habar lo. Kopiar rong lo. Osa. Langkaijan. Langkaijan Prudung Rampri. Itu area ki pare. Itu area to heri Rampri. sir Itu amar Karbi Anglong under land hoy na hoy. Itu amar heri boundary mote amar hoy. Tehala so bozar to civil bozar to etalok এইটো মানে disputed area আছে। মানে তাকেতো মইতো তেনেকে অৰ্ডাৰ দিয়া নাই তাত ভাঙিবলৈ। নালিয়ে টেং বতে হালাকে চিনি নে সিবিল বজাৰ কে হালাকে চিনি নে মানে বাউন্ডারি ফিক্স ফেলাং হাটাকে বাসি নিতু মাকে আলো আনছি কে ক্লেম জি পোয়ালাম সিদু লা লামাসি নন বাংকে পিনি বাংকে ঠেকলং ল কমামা হুকুম পেটং লা হেৰি দাম নে লিলিতা চিনি হেতালো ন নালি আপোনালোকে সাৰ্ভে কৰা নাই যে কিমান ঘৰ ভাঙিব আজি
এইটো এৰিয়াত বা প্লেনিং বাংকে এনেকে টোটেল হাউস অফ কে 1016 do sita la sopen kwan bangke heri nai po bangke apor alam dokok mati di lasi gutte ke claim aji pola so bangke IMP lege bange kali ingtisa onona li kerja bobdim kodak lo lada ke heri pampri langso pen eli tuma hima hujayang kwan kilometer dolang prai 2-3 kilometer dolang tangte no hala sibir bazar ke 1 kilometer ta velo piposi hala ta filong delo 30 kilometer bakla 30 man plan nali ke keninge teng mate 2 kilometer dolang mane exactly leta lanchi de eneke forest room si bisi chini ji nangli keninge teng bolte 2 kilometer dolang non nangli kerja bo madim pen pote non sibir bazar ke kilometer sibel piposi ba filong delo mane boundary pura fix hela la so alam si la ke pulone straight line si doko upor dili thangtan tekte la অৰুণ লেখে ৰিপৰ্ট কাট নিউজ আগন্তুক লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাইজক আকৰ্ষিত কৰিবলৈ তৎপৰ হৈ পৰিছে সকলো ৰাজনৈতিক দল শনিবাৰে বিজেপি যুৱ মৰ্চাই বৈঠালাংছ বিধানসভা সমষ্টিৰ অন্তৰ্গত 9টা পৰিষদীয় সমষ্টিটো বিজয় লক্ষ্য 2019 শীৰ্ষক বিশাল বাইক ৰেলী বাহিৰ কৰে প্ৰায় শতাধিক দলীয় সমৰ্থকে অংশগ্ৰহণ কৰা এই বাইক ৰেলীৰ জৰিয়তে বিজেপিয়ে পুনৰবাৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনক সমৰ্থন কৰিবলৈ ৰাইজক আহ্বান কৰিছে পশ্চিম কাৰ্বি আংলং জিলাৰ 9টা পৰিষদীয় সমষ্টিতে দলীয় সমৰ্থকসকলে পৃথকে সমষ্টি ভোটাৰসকলক আকৰ্ষিত কৰাৰ লগতে ভোটাৰসকলক বিজেপি প্ৰাৰ্থীক জয়যুক্ত কৰিবলৈ এই ৰেলী যোগে আহ্বান জনালে বিজেপি যুৱ মৰ্চাই নিৰ্বাচনৰ কাৰণে আমাৰ দিশত তিনিও দিশৰ সমষ্টিৰ তৰফৰ পৰা ভাৰতীয় জনতা পাৰ্টি মনোনীত প্ৰাৰ্থী যাতে বিপুল ভোটত জড়িত কৰিবৰ কাৰণে আকৌ এবাৰ মোদী চৰকাৰ বনাবৰ কাৰণে আমি সকলোৱে সংকল্পবদ্ধ হৈ আমাৰ কাৰ্বি আংলং চৰহাইত পৰিষদীয় এটা 3 নং সমষ্টিৰ তৰফৰ পৰা আমি সকলোৱে যুৱ মৰ্চা আহি আকৌ ইয়াতকৈ অধিক আমাৰ ভাৰতীয় জনতা পাৰ্টি মজবুত কৰিবৰ কাৰণে আমি এই সমদল তথা বাইক ৰেলী ওলাই আহিছোঁ বঠাত লাংছৰ পৰা জাসন ইংহি ৰিপৰ্ট কাট নিউজ সমগ্ৰ দেশতে বিজেপিয়ে আজি পালন কৰিলে বিজয় সংকল্প দিৱস সমগ্ৰ দেশ তথা ৰাজ্যই পালন কৰা এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ লগতে কাৰ্বি আংলঙৰ বোকাজানতো ৰূপায়ণ কৰা হয় বিজেপি বিজয় সংকল্প দিৱস বিজয় সংকল্প দিৱস উপলক্ষে দলীয় সমৰ্থকে দলে বলে অংশগ্ৰহণ কৰি 500তকৈও অধিক বাইক ৰেলী কৰিলে যদিও নকলেও হ'ব যে আগন্তুক সাংসদ নিৰ্বাচনৰ বাবে বিজেপিৰ এয়া নিৰ্বাচনী ৰণসিঙা হাঞ্জালাংছ স্থিত বোকাজান ব্লক মণ্ডল কাৰ্যালয়ৰ পৰা উলিওৱা হয় বিজেপি বিজয় সংকল্প দিৱসৰ উপলক্ষে বাইক ৰেলী বোকাজান ব্লক মণ্ডলৰ কাৰ্যালয়ৰ পৰা চিলনী যান হৈ লাহৰী যানলৈ ৰাজপথেদি কৰা হয় 500তকৈও অধিক বাইক ৰেলী দেশজুৰি বিজেপিয়ে বিজয় সংকল্প দিৱস পালন কৰাৰ সমান্তৰালকৈ ৰাজ্যৰ লগতে কাৰ্বি আংলঙৰ বিজেপিয়ে এই ৰেলী যোগে আগন্তুক নিৰ্বাচনী ৰণসিঙা বজালে এই বাইক ৰেলীৰ কাৰ্যসূচীত বোকাজানৰ বিধায়ক ডক্টৰ নুমল মুমিন কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য ক্ৰমে জগত সিং ইংতি মাধুৰ্য ঢেকিয়াল ফুকনকে ধৰি বিজেপি বোকাজান ব্লক মণ্ডলৰ সভাপতি তিলেশ্বৰ শ্যাম দলৰ বিশিষ্ট নেতা লক্ষীৰাম ৰংপিয়ে অংশগ্ৰহণ কৰে বোকাজানৰ পৰা আনন্তৰাঙৰ ৰিপৰ্ট কাট নিউজ দেশজুৰি পালন কৰা বিজেপি বিজয় সংকল্প দিৱসৰ সৈতে সংগতি ৰাখি নমাটি পৰিষদ সমষ্টিটো বিশাল বাইক ৰেলী পুৱা 10 বজাৰ পৰা আৰম্ভ হোৱা এই বাইক ৰেলী বিজেপি পাৰখোৱাস্থিত কাৰ্যালয়ৰ পৰা শুভাৰম্ভ কৰা হয় আগন্তুক লোকসভা নিৰ্বাচনৰ উপলক্ষে কৰা এই বাইক ৰেলীৰে ভোটাৰ ৰাইজৰ মন আকৰ্ষণ কৰিবলৈ প্ৰয়াস বিজেপিৰ পৰিষদৰ ডেপুটি স্পিকাৰ ৰিতেশ সিংহিৰ ফ্লেগ অফ কাৰ্যসূচীৰে শুভাৰম্ভ কৰা অনুষ্ঠানত প্ৰাক্তন ৰাজ্যিক কাউন্সিলৰ জাৰ্নেল ৰংহাং যুৱ মৰ্চাৰ প্ৰবীণ তেৰণ বাপুৰাম বে উপস্থিত থাকে জেমছ মিলিকৰ ৰিপৰ্ট কাট নিউজ
2019 চনৰ 9 জানুৱাৰী ঘটনা আবতৰীয়া আৰু বিধ্বংসী ধুমুহাজাকে বৃহত্তৰ দলামাৰা ভালেকেইখন গাঁও ঢাহিমুহি কোবাই লৈ গৈছিল ঘৰ-দুৱাৰ বাৰীৰ তামোল পানকে ধৰি নানান ফচল ঘৰ-দুৱাৰ হেৰুৱাই সৰ্বহাৰা জনতাই আশ্ৰয় লৈছিল শিবিৰত খবৰ পাই এমপি এমএলএ সিএম আৰু লগতে চৰকাৰী বিষয়ববীয়াক লৈ পৃথকে পৃথকে দৌৰি গ'ল বিপদত এশাৰী মাত লগাবলৈ লগতে প্ৰতিশ্ৰুতি দি আহিল ধুমুহাত পীড়িত পৰিয়ালক 1.5 লাখকৈ এককালীন সাহায্য প্ৰদান কৰিব হয় ঘটনাটো 3 বছৰ আগৰ দুখৰ খবৰ লবলৈ গৈ প্ৰতিশ্ৰুতি দি অহা এমপি এমএলএ সিএম আৰু লগতে চৰকাৰী বিষয়ববীয়াই পাহৰি গলেও আশাবাদী দুখীয়া জনতাই পহৰা নাই ৰজাঘৰীয়া দি অহা 1.5 লাখকৈ দিবলগীয়া আৰ্থিক সাহায্যৰ কথা চৰকাৰে বিচৰা মতে তেওঁলোকে কাল ধুমুহাত না হোৱা সম্পত্তিৰ তালিকা তথা নথি জমা দিয়া হ'ল শিবিৰতে সকলো হেৰুৱাই চৰকাৰী সাহায্যলৈ বাট চাই দুখীয়া ৰাইজে আজি 3 বছৰো অধিক কাল হৈ গ'ল বুলি ক্ষোভেৰে ব্যক্ত কৰে সাংবাদিকৰ আগত আনহাতে সেই সময়ত এমপি বীৰেন সিং ইংতি বিধায়ক ক্লেনডুন ইংতি সিএম তুলিৰাম ৰংহাং বৰ্তমান এমএসি তথা সেই সময়ত ভিডিসি অধ্যক্ষ ৰিচাৰ্ড টকবিকে ধৰি জিলা উপায়ুক্ত এআৰএ আদি চৰকাৰী বিষয়ববীয়া সকল উপস্থিত হৈছিলগৈ লগতে সেই সময়ত ৰংহাঙে জিলা গড়কাপ্তানি বিভাগৰ জৰিয়তে চেণ্ট ক্ৰেৱেল পথ দিয়াৰ প্ৰতিশ্ৰুতি দিছিল যদিও সেই সমষ্টি প্ৰতিশ্ৰুতি আজি ফুটুকাৰ ফেনলৈ পৰিণত হোৱাত ক্ষোভত ফাটি পৰিছে বঞ্চিত তথা সৰ্বৰাহ ৰাইজ তথাপি ধুমুহাত পীড়িত আশাবাদী ৰাইজ আজিও বাট চাই আছে চৰকাৰী সাহায্যলৈ ৰাইজৰ এই আশা পূৰণ কৰিবনে বৰ্তমান বিজেপি চৰকাৰে অৰুণ লেখে ৰিপৰ্ট কাট নিউজ সময় হৈছে এটি চম বাণিজ্যিক বিৰতিৰ Ini siksa kelabon nila so cupen cerap leka cerap. Pipot lo nangina cusur ham tamle ini su. Ini siksa kelabon nila so cupen cerap leka cerap cing sok tahun elo. Nang cucut bu. Cepaking dan lo mati. Tangkalam lo ti oi cepaking cita. Madhari. No alok tar beauty parlor long discount pi bom ke. Kalang ma konat lo lake. Jifo iti arlo aron bridge adung rong supia long ke cengsi sopin so la pesor lo tu kapamada dim lo. Kalang ma. Kalang lo, kecengsi sopin so lapen soar lo phat kapamada dim. Claret Beauty Unisex Parlor. Nang litum lada, hair straightening 40% off along, hair spa ake joy pen long ponikti. Facial 50% off, haircut 50% off, pedicure and manicure 50% off, hair color 25% off, hair curls 30% off, hair smoothing 40% off. Hey hui long ponikti. Claret Beauty Unisex Parlor near Central Bank ATM, Iron Bridge, Rongparpi, Rongbe Road. Claret Beauty Parlor. Lasinang itum na padar ipin benang humrig no. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰ ৰসটো পাহাৰীয়া কমলা আৰু আনাৰ ৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ বিৰতি পিছত পুনৰ বাতৰি মজিয়াত
সমগ্ৰ কাৰ্বি আংলঙৰ লগতে নমাটি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত অক্ৰেং লেমছতো দুখীয়া হিতাধিকাৰীক 2 মাৰ্চৰ পৰা প্ৰতি 1 কেজিত 1 টকীয়া চাউল বিতৰণ কৰে। এই চাউল বিতৰণ অনুষ্ঠানৰ উপলক্ষে আয়োজিত সভাত কাৰ্বি পৰিষদৰ ডেপুটি স্পিকাৰ ৰিতেশ ইংহিয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি 1 টকীয়া চাউল বিতৰণ কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। এফৰ্ডেবল নিউট্ৰিশ্যন এণ্ড নৰিছমেণ্ট এছিষ্টেন্ট চমুকৈ আন্নাই যোগান দিব কাৰ্বি আংলং জিলাৰ সমবায় সমিতিৰ অধীনত থকা লেমছৰ যোগে দুখীয়া হিতাধিকাৰীক প্ৰতি 1 কেজি 1 টকা মূল্যৰ চাউল। এই চাউল বিতৰণ কাৰ্যসূচী উন্মোচনী উপলক্ষে আয়োজিত সভাত কাৰ্বি পৰিষদৰ ডেপুটি স্পিকাৰ ৰিতেশ ইংহিয়ে মুখ্য অতিথি প্ৰাক্তন ৰাজ্যিক কাউন্সিলৰ জাৰ্নেল ৰংহাঙে নিমন্ত্ৰিত অতিথি চৰকাৰী গাঁওবুঢ়া নিৰ্মল বৰা গাঁওবুঢ়া ভোলা বৰা প্ৰমুখ বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে। সভাত অংশগ্ৰহণ কৰা অতিথিসকলক পৰিচয় কৰোৱাই প্ৰতাপ তেৰণে মুখ্য অতিথি হিচাপে দিয়া ভাষণত স্থানীয় জনপ্ৰতিনিধি তথা পৰিষদৰ ডেপুটি স্পিকাৰ ৰিতেশ ইংহিয়ে ভাষণত কয় যে দুখীয়া সীমাৰেখাৰ তলত বসবাস কৰা হিতাধিকাৰী ৰাইজে প্ৰতি কেজিত চাউলত 1 টকা লাভ কৰি আৰ্থিকভাৱে কিছু সকাহ পাব। 1 টকা চাউল মানুহে মন্দিৰ আদি দান কৰে। এতিয়া সেই 1 টকা চাউল 1 কেজি পাব। মোদী চৰকাৰৰ বাবে এয়া সম্ভৱ হৈছে বুলি ব্যক্ত কৰে। ডকমকাৰ পৰা জেমছ মিলি কাট নিউজ। ডিফুস্থিত ছানৰাইজ একাডেমী বছৰেকীয়া খেল ধেমালি শনিবাৰে অনুষ্ঠিত অন্তিম সমাৰোহ। এসপ্তাহ ধৰি চলা এই খেল ধেমালিত কণ কণ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন প্ৰতিযোগিতা অংশগ্ৰহণ কৰি নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰে। যোৱা 24 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত ছানৰাইজ একাডেমী বছৰেকীয়া খেল ধেমালি অনুষ্ঠিত কৰি আহি আজি অন্তিম সমাৰোহ অনুষ্ঠান হয়। এসপ্তাহ ধৰি চলা এই খেল ধেমালি অনুষ্ঠানত সামৰণি অনুষ্ঠানৰ উপলক্ষে আয়োজিত অনুষ্ঠানটিত কাট নিউজৰ পৰা পংকজ ডেকাই বিশেষ অতিথি হিচাপে উপস্থিত থকাৰ উপৰিও সামৰণি অনুষ্ঠানটি মুকলি কৰে। তাৰ পিছত ছাত্ৰ ছাত্ৰীসকলৰ মাৰ্চ পাষ্ট অনুষ্ঠানেৰে খেলুৱৈসকলৰ টীম পৰিদৰ্শন কৰে অধ্যক্ষ চৌহান প্ৰসাদ আৰু অন্যান্য শিক্ষক শিক্ষয়িত্ৰী তথা অতিথিসকলে। উল্লেখ্য ছাত্ৰ ছাত্ৰীসকলে হোৱাইট ব্লু ৰেড আৰু গ্ৰীণ 4টা টীম হৈ ভিন্ন প্ৰতিযোগিতাত অৱতীৰ্ণ হয়। সেইমতে শ্ৰেষ্ঠ টীম হৈছে হোৱাইট টীম, দ্বিতীয় ব্লু টীম আৰু তৃতীয় শ্ৰেষ্ঠ টীম হৈছে ৰেড টীম। উল্লেখ্য যে খেলত এইদৰে অংশ ল'বলৈ পাই ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট আনন্দিত আৰু উৎসাহিত দেখা গৈছে। বিশেষ প্ৰতিবেদক কাট নিউজ। আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ। ধন্যবাদ।